ইটছ ছ' এক্সাইটিং যেতিয়া এনেকৈ বতৰত ওলাই অহা হয়, মানে বৰষুণ বতৰত। পৰিৱেশ এটা বেলেগ ধৰণৰ হয়, কিন্তু ভালো লাগে। আজি পিছে ওলালোঁ গেছ বাৰ্ণাৰৰ এটা পাৰ্টছ বিচাৰি। চ' লেটছ চেক ক'ত পোৱা যায়। দোকান পালোহি, এতিয়া চাওঁ। ফাৰ্ষ্টটো বিচাৰি পালোঁ, দোকানীজনে বুজাই দিলে কেনেকুৱা ধৰণে লগাব লাগে আৰু দাম দৰ কৰিলোঁ। চালোঁ দোকানখনত কি কি আছে। বহুত ধৰণৰ পাৰ্টছবোৰ পোৱা যায়। চ' কেতিয়াবা গেছ ভাল কৰিবলৈ ইয়াত বস্তু বিচাৰি আহিব পৰা যায়। অলপ ATM আহিছোঁ, ATMৰ পৰা পইচা ওলাই লওঁ, তাৰপিছত অলপ বজাৰ কৰোঁ, হয়নে? বৰষুণ বতৰ অলপতো মস্তি হ'ব লাগে। আকৌ ওলাইছোঁ বজাৰলৈ। কিনিলোঁ ফ্ৰেছ চব্জি। ভাল লাগিল বৰষুণত তিতি, আহিছে বৰষুণত চ' গ'য়িং বেক ভাল লাগিল। বৰষুণত তিতিলোঁ এণ্ড আপোনজনৰ লগত অকণমান ওলাই আহিলোঁ বজাৰ কৰি স্পেচিয়েল লাঞ্চ বনাই খাওঁ। চ' bye bye, take care, subscribe our channel.